পুৰা লিখা মেলাত ব্যস্ত হৈ গৈছোঁ দেখিছেনে গোটেই মানুহখিনিয়ে মোক আগুৰি লৈছে আৰু মই লিখি গৈ আছোঁ কিনো লিখি আছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চালে গম পাব চাব ভিডিঅ'টো সম্পূৰ্ণকৈ সকলো আছে সুন্দৰ এটা বতৰ এই বতৰতে আমাৰ বাসুতিখাহন বিহুৰ 20 দিনীয়া কৰ্মশালা উদ্বোধন ইতিমধ্যে কৰিলে বিশিষ্ট সাংস্কৃতিক কৰ্মী শিক্ষাবিদ যিটো নাটক চলিয়াই দেৱে এই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া শুভাৰম্ভ হ'ল বুলি যিহেতু ঘোষণা কৰিলে ইতিমধ্যে ধন্যবাদ। প্ৰথমতে ফিটা কাটি মঞ্চ মুকলি কৰি লোৱা হ'ল এতিয়া এওঁলোকক আদৰি অনা হৈছে মঞ্চৰ ভিতৰলৈ এতিয়া চাগে নিশ্চয় গম পাইছেই মই কি কাৰণে লিখা মেলাত ব্যস্ত হৈ আছিলোঁ আচলতে মিছামাৰীত বিহু কৰ্মশালা এখন আৰম্ভ কৰিছোঁ 20 দিনীয়াকৈ আজি প্ৰথম মঞ্চ মুকলি কৰা হৈছে সেই হেতুকে মই ফৰ্ম ফিল আপ কৰি আছিলোঁ ষ্টুডেণ্টসকলৰ এইফালে অভিভাৱকসকল বহি আছে ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ অভিভাৱকসকলক বিহু নাচ চাবৰ কাৰণে বহি আছে